নমস্কাৰ ওয়েলকাম টু এমএচ এডুকেয়াৰ আসাম কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ ভালেই সিটেট অৰ্থাৎ চেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট এবাৰ হোৱা কথা আছিলে 5 জুলাই তাৰিখে পূৰ্বৱৰ্তী যিটো নটিছ আছিলে সেই নটিছৰ মতে 5 জুলাই তাৰিখে হোৱা কথা আছিলে কিন্তু বৰ্তমানলৈকে তেওঁলোকে কোনো এডমিট ইছ্যু কৰা নাই বা কোনো নটিছ তেওঁলোকে অহা নাই কাৰণ দেশত কৰোনা ভাইৰাছৰ যোনটো পেচেণ্টৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে কৰোনা ভাইৰাছৰ কাৰণে ষ্ট্ৰিক্ট কিছুমান ৰুল ডিসিপ্লিন তেওঁলোকে লৈছে আৰু সিটেটকে ধৰি বিভিন্ন ধৰণৰ সিবিএসই যিবিলাক এক্সাম হয় যেহেতু সিটেট অনুষ্ঠিত কৰে সিবিএসইয়ে গতিকে সিবিএসই সকলো এক্সাম পষ্টপন কৰা হৈছে ফাৰ্ডাৰ নটিছ অহালৈকে অৰ্থাৎ সিটেট নেক্সট কেতিয়া হ'ব সেইটো এতিয়া ক'ব নোৱাৰিম কিন্তু আমাৰ সিবিএসইৰ জন ডাইৰেক্টৰ কাম সিকিউৰিটি হয় তেখেতে এটা টুইট কৰিছে টুইটাৰত জনাইছে কিন্তু এতিয়ালৈকে সিটেটৰ অফিচিয়েল ৱেবছাইটত কোনো নটিছ দিয়া নাই গতিকে তেওঁ টুইট মতে যে এই বছৰ চেন্ট্ৰেল টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ যিটো ডেট আছিলে সেইটো পষ্টপন কৰা হৈছে issuing a notice on Thursday CTET director and security CBSE CTET যিজন ডাইৰেক্টৰ আৰু সেক্ৰেটাৰী হয় তেখেতে যোনটো 14th এডিশ্যন CTET হয় জুলাই 2020 হোৱা কথা আছিলে is postponed গতিকে postpone কৰা হৈছে দেখিছে that no notice further reads that the next date of examination পৰৱৰ্তী যেতিয়া এক্সাম হ'ব will be intimated when situation is more conducive for conduct of examination এতিয়া COVID-19 যোনটো মহামাৰীৰ যোনটো সন্ত্ৰাস চলি আছে যেতিয়া অলপ হাম কাটিব তেতিয়া নতুন ডেটৰ কথা মেনশ্যন কৰা হ'ব গতিকে এইটোৱে আছিলে সেইটো নটিছ 25 জুনত তেওঁ দিছিলে যোন অনুৰাগ ত্ৰিপাঠী হয় ডাইৰেক্টৰ সিটেট এণ্ড সেক্ৰেটাৰী সিবিএসই গতিকে আই হোপ ভিডিঅ'টো ভাল পালে গতিকে সিটেট এক্সাম পষ্টপন কৰা হৈছে থেংক ইউ ছাবস্ক্ৰাইব কৰি দিওঁ চেনেলটো